Stop. যেটো লক্ষ্য যেটো উদ্দেশ্য দেশখনক পৰিষ্কাৰ কৰা ঠাইখনক পৰিষ্কাৰ কৰা সেই কিবাত লৈ মই আজি অংশগ্ৰহণ কৰিছোঁ। এই ক্ষেত্ৰত মই মনত পৰিছে 1969 চনত 1969ত 2 অক্টোবৰ দিনাখন 100 বছৰ মহাত্মা গান্ধীৰ শতবৰ্ষ পালনৰ সময়ত ইয়াৰ যিগৰাকী উপায়ুক্ত সৰ্বেশ্বৰ গোস্বামী ডাঙৰীয়া তেখেত আছিল আৰু তেখেতে মোৰ হতুৱাই এখন মহাত্মা গান্ধীৰ বিষয়ে এখন কিতাপ কাৰ্বি ভাষাত লিখিবলৈ দিছিল আৰু মই সেই কিতাপখন 2 অক্টোবৰ সেই বছৰে 1969ত মহাত্মা গান্ধী বুলি মই সৰু কাৰ্বি কিতাপ এখন ছপাই এখন প্ৰকাশ হৈছিল। আৰু তেতিয়া আমি এইবোৰ কাম কৰি আহিছিলোঁ তেতিয়াৰ পৰাই যে মহাত্মা গান্ধীৰ জাতীয় পিতা মহাত্মা গান্ধীৰ এই জন্মদিন সম্পৰ্কত আমি কেৱল পালন কৰি আহিছোঁ আৰু এই বিশেষকৈ আজিও সেই একেটা কিবাতে আজি পালন কৰিছোঁ। আমি চাফাই কাম ডিফু চহৰত আজি গান্ধী পাৰ্কৰ সন্মুখত আজি আমি থিয় দি মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো চাইছোঁ যে তেখেতৰ যিটো ভাৰতবৰ্ষৰ যিটো আদৰ্শ ভাৰতবৰ্ষৰ যিটো জনসাধাৰণৰ যিটো অৱস্থা সেই অৱস্থাৰ সংগতি ৰাখি তেখেতে এই দাণ্ডী যাত্ৰাৰ যিটো ইয়াত প্ৰতিমূৰ্তিটো আছে সেই গোটেই কথাবিলাকে আজি সাঙুৰ খাই আছে। তেখেত পৰিষ্কাৰ পৰিচ্ছন্ন তেখেতৰ জীৱন লৈ আমি জানো যে তেখেতে খুব পৰিষ্কাৰ পৰিচ্ছন্ন থাকে নিজৰ ঘৰৰ পৰাই তেখেতে মানে মুঠতে দেশৰ মানে সুন্দৰ পবিত্ৰ চাফা কামবোৰ কৰিবলৈ শিকাইছে। মই বেছি নকওঁ, আজিৰ এই মুহূৰ্তত মই অংশগ্ৰহণ কৰি মই নিজকে বৰ আনন্দিত হৈছোঁ আৰু সকলোকে ধন্যবাদ জনাই চমু ভাষণ সামৰিছোঁ। ধন্যবাদ। ধাৰণা যে সমগ্ৰ ভাৰতবৰ্ষত স্বচ্ছতাৰ এই অভিযানটো Stop.